Hello, what's up guys? নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যেহেতু বহুত দিন ভিডিঅ' দিয়া নাই আৰু বিৰাট ৰ'দ আৰু গৰম গতিকে ক'তো ওলাই যাব পৰা নাই। আজি যাবলৈ ওলাইছোঁ ইণ্ডো ভূটান বৰ্ডাৰ ভূটানৰ ওচৰত লাগি থকা এখন ধুনীয়া ঠাই দাৰাগাঁৱলৈ। তাতে বহুত মানুহ হৈ আছে, বহুত যাই আছে একদম। তালৈ যাম, বঢ়িয়া লাগিব, একদম ধুনীয়া এটা নেচাৰেল প্লেচৰ জেগা। তালৈ যাওঁ, আপোনালোকক দেখুৱাওঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব একদম। ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আমি যাই আছোঁ দাৰাগাঁও। বিৰাট এক্সাইটেড একদম। মই প্ৰতি বছৰে যাওঁ, ভাল লাগে আৰু মই এটা ভিডিঅ' দিছোঁৱে দাৰাগাঁও। পূৰা চাব। আৰু এয়া পূৰা খেতি কৰিছে বহুত, যিহেতু খেতিৰ বতৰ এতিয়া অসমত আৰু বিৰাট ৰ'দ আৰু বিৰাট গৰম। সেইকাৰণে গৰমৰ কাৰণে আমি দাৰাগাঁও যাই আছোঁ। বহুত মানুহ আহিছে এইকেইদিন, গতিকে অলপ পিছতে আমি যাই পাম। পূৰা একদম চাই থাকিব। আৰু গাইজ ইফালে আপোনালোকে ভিউ চাওক, আৰু সেইখন হ'ল ভূটানৰ পাহাৰ। একদম আজি বঢ়িয়াকৈ একদম পূৰা ফটফটীয়াকৈ ওলাইছে। আৰু এইখিনি পূৰা একদম নেচাৰ গ্ৰীনাৰী, কি ধুনীয়া মানে একদম। যিহেতু বাৰিষা কাল, চাৰিওফালে মানে একদম সেউজীয়া সেউজীয়া হৈ গৈছে। বহুত ভাল লাগিছে এতিয়া আমি যাই আছোঁ। আমি এটা এনেকুৱা জেগা আহি পালোঁ, চাওক মানে মোৰ লগৰ আলহীৰ ঘৰত, আৰু পিছফালে এনেকুৱা এটা নাজাৰা। আৰু এইখন হ'ল ভূটান পাহাৰ, আৰু এইফালে আছে ডিজিমা, মানে ডিজিমা নদী এটা আছে, আৰু এইফালে ৱাটাৰফল এটা আছে। আমি তাতে চাম। ৱাটাৰফললৈ যাব নোৱাৰোঁ কাৰণ বহুত বুলিব লাগিব। এইফালে ধান কৈছে, চাওক কি নাজানো। গাইজ এতিয়া প্ৰথমতে আমি যাই আছোঁ ডিজিমা, কাৰণ যিহেতু ডিজিমাখন ওচৰতে আছে। দাৰাগাঁৱৰ আগে আগে আমি ডিজিমাত যাওঁ, আপোনালোকক দেখুৱাওঁ, যিহেতু ময়ো যাই পোৱা নাই। চাই আহোঁ। গাইজ আমি যাই আছোঁ এতিয়া ডিজিমা। গাইজ কি ক'ম, মানে কি ধুনীয়া জেগা, মানে পাহাৰৰ ওচৰৰ জেগাবিলাক আগত একদম পাহাৰ, আৰু বহুত ৰ'দ দিছে, একদম তামাম গৰম। আমাৰ গাড়ী চলাইছে কনিষ্ক কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। পূৰা যাই আছোঁ। পূৰা ছাবস্ক্ৰাইব কৰিব। বহুত দিন একদম লাইক ছাবস্ক্ৰাইব একো নাহে। ছাবস্ক্ৰাইব কি কৰিব, যদি ভিডিঅ' দিয়া নাই, বহুত দিনৰ মূৰত দিছোঁ ভিডিঅ' ইমান গৰমত। এইবিলাক ৰাস্তা অলপ ৰাস্তাটো এইখিনি বেয়া, কিন্তু বঢ়িয়া। এইবিলাক পাহাৰ আপোনাৰ দেখিব ৰাস্তা এনেকুৱা। এইবিলাক পূৰা খেতি কৰি আছে বঢ়িয়া পাহাৰত। গাইজ পাহাৰৰ ওচৰত আহিবলৈ একদম रास्ता बढ़िया रास्ता। हमारे पास गोप्रो नहीं गए, इसलिए मोबाइल से कर रहा हूँ। भाई साहब क्या ही जगह है, मतलब गाइस फाइनली आमी आही पालू, माने ये हल डिजिमा। तो गाइस এনেকুৱা এটা জায়গা আহি পালো, পুৰা একদম ডিজিমা। এতিয়া যাইছোঁ পুলিচ প্ৰশাসনৰ লগত। কেনেকুৱা বঢ়িয়া একদম। এতিয়া আপোনাৰ নজাৰা দেখি আছোঁ। চাব ডিষ্ট্ৰিক্টৰ ওচৰত মানে ইমান ধুনীয়া ধুনীয়া জেগা মানে চাই লওক। পূৰা ডিজিমা নদী, আৰু এতিয়া ইমান নদীৰ ইমান এটা পানী নাই, কিন্তু আছে মাজে মাজে, ইমান এটা নাই, কিন্তু বঢ়িয়া একদম। আৰু এইফালে জংঘল একদম ইয়াৰ পৰা। গাইছ ৱাটাৰ ক্ৰচিং। গাইছ এয়া হ'ল ডিজিমা নদী, পানী কিনতে আছে, আৰু বঢ়িয়া একদম ঠাণ্ডা পানী। বঢ়িয়া একদম মজা লাগিছে। ভূটান পাহাৰ অলপ দূৰত গ'লে ইমান এটা ঠাণ্ডা নহয়, কিন্তু যিখিনি লাগে সেইখিনি মেইন। ভাতটো আছে আৰু বহুতেই আছে। এইটো চাইডেদি যাব লাগিব সেইফালে গ'লে। গাইছ আহি এটা এনেকুৱা জেগাত আহি পালোঁ, চাওক বঢ়িয়া একদম পানী ডিজিমা। এয়া হ'ল ডিজিমা। অহা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিলোঁ। বঢ়িয়া লাগিছে একদম ডিজিমা। পিকনিক স্পটে হয় এটা। বেছি মানুহ নাই, কাৰণ এতিয়া দাৰাগাঁও যাইছোঁ। আমি অলপ পিছতে দাৰাগাঁও যাম। দাৰাগাঁও দেখাম। এতিয়া আমি নদীটো পাৰ হওঁ। চাওক অলপ অলপকৈ পানী আহিছে এইফালে যিবোৰ, আৰু এইখিনি চাওক, এইখিনি চাই লওক গাইছ, কি নজাৰা মানে কৈছোঁ। বিউটিফুল। আছোঁ আমি ইয়াত। গাইছ বঢ়িয়া একদম জেগাত আছোঁ। কি বঢ়িয়া। ইয়াত গা ধুব মন হৈছে, কিন্তু ইয়াত গা নুধুওঁ এতিয়া, কাৰণ দাৰাগাঁও যাম। দাৰাগাঁও যাম এতিয়া আৰু তাতকৈ চাব। চাওক গাইছ, এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ। বহুত ভাল লাগিল ডিজিমা আহি। এইবাৰ যাই আছোঁ আমি দাৰাগাঁও। গাইছ আমি ডুংনিৰ চাহ বাগিচা আহি পালোঁ, আৰু এয়া বাও, এয়া হ'ল ডুংনিৰ চাহ বাগিচা। কি ধুনীয়া সুন্দৰ পৰিৱেশ। চাহ বাগিচা ইয়াত এটা ফটো উঠিব পাৰিলে ভাল লাগিছে। চাহ বাগিচা দিছ ইজ দ্য আছাম
गाइस नज़ारे देखो असम की, ये असम की सुंदरता शाही बागीचा। আৰু গাইছ আমি পাই গ'লোঁ নিকাচি, এয়া হ'ল ইফালে লাজ বুলি ক'ব পাৰি। আৰু এতিয়া আমি কিবা এটা খাই লওঁ, বহুত গৰম লাগিছে একদম। আৰু এয়াই হ'ল নিকাচি, চাওক আপোনালোকে। গাইছ আৰু অলপ পিছতে আমি দাৰাগাঁও পাম। আৰু এয়া নিকাচি আমি পাৰ হ'লোঁ। আৰু একদম বঢ়িয়া জেগা, ইমান ভিৰ নাই, গতিকে যাই আছোঁ। অলপ পিছতে পাম, 9 কিলোমিটাৰমান আছে মোটামুটি। আৰু আপোনালোকে মন কৰিছে ইয়াত মানে বহুত তামোলৰ গাছ, তামোলৰ খেতি একদম। চ' প্ৰতিগিৰি মানুহ ঘৰতে তামোল গাছ আছে। চ' চাওক কিমান তামোল গাছ, তামোলে তামোল। চ' চাই থাকিব পূৰা। ফাইনেলি দাৰাগাঁও আহি পালোঁ। আৰু এইখন ইয়াৰ পৰাই দাৰাগাঁও ষ্টাৰ্ট হয়। ইফালে যায়, এইটো ৰাস্তাতে যায় মইনাপুখুৰী, এইটো ৰাস্তাতে যায়। ইফালে যাই আছোঁ। আৰু অলপ পিছতে আমি মেইন পিকনিক স্পটটো পাম দাৰাগাঁৱত। আৰু এইফালে চাওঁ আপোনালোকে ভূটানৰ পাহাৰ, কি ধুনীয়া একদম। আৰু ৰাস্তা ঘাট এতিয়া বঢ়িয়া হৈছে একদম, মাজতে অলপ বেয়া আছে। চ' এইখিনি ভাল, বহুত বঢ়িয়া একদম লাগিছে। চ' অলপ পিছতে পাই আছোঁ, চ' পূৰা একদম চাই থাকিব। আৰু গাইছ এয়া পাই গ'লোঁ আমি দাৰাগাঁও গেট। ইয়াত এণ্ট্ৰি ফিজ এটা দিব লাগিব। চ' গাইছ টিকেট কাটি ল'লোঁ, 50 টকাকৈ বাইকৰ এজনত। আৰু এতিয়া আমি যাই আছোঁ দাৰাগাঁও, পাইছোঁৱে যিহেতু। গাইছ SSB কেম্প ইয়াত আছে। আৰু গাইছ এয়া হ'ল দাৰাগাঁও। আমি ফাইনেলি আহি পালোঁ দাৰাগাঁও। আৰু কি ধুনীয়া একদম প্ৰকৃতিৰ মাজত। আৰু পূৰা একদম লাহে লাহে গাড়ীখন দিব লাগিব, 50 কিলোমিটাৰ গাড়ীখন। আৰু চাওক নেচাৰ চাওক, ক্লাউডিতে বঢ়িয়া। আৰু মানুহ আছেই। আৰু গাইছ আগত থ'ম গাড়ীখন। আৰু পূৰা এহেদি মানে পানী যে বহুত স্পীডত যায় একদম, পূৰা সোঁতটো বহুত বেছি। ইয়াত গা ধুব নোৱাৰি, মানে একদম পূৰা ঘাইল হৈ যাব। আমি আগত গা ধুম। নেচাৰ চাই লওক, পূৰা সকলোৱে ইয়াত গা ধুই আছে, পূৰা বঢ়িয়াকৈ মজা জেগা একদম। দাৰাগাঁও আহিছে, এয়াই হ'ল দাৰাগাঁও। চ' গাইছ ফাইনেলি দাৰাগাঁও আহিবলৈ বহুত ভাল লাগিল। চ' চাওক কি বঢ়িয়া একদম। আৰু চাওক নেচাৰ। এতিয়া পানীত এতিয়া পানীত নাম্বাৰ পাইছোঁ। চ' মানে মোবাইলটো নিনো, এতিয়া গা ধুম। গাইছ এয়া পানীত পূৰা নামি আছোঁ। আৰু পানী পূৰা মোবাইল আনিছোঁ, পূৰা সাৱধানে। পূৰা একদম ভৌনাথ খা জেগাত আছে, এইফালে পাহাৰ চাই লওক, কি বঢ়িয়া জেগা মানে। দিছ ইজ দাৰাগাঁও। আৰু ইমান মানুহ হৈছে দাৰাগাঁও। চ' গাইছ এই জেগাটো আহিলোঁ। আৰু নেচাৰ চাওক, ভিউ চাওক, ৱাও, দিছ ইজ দাৰাগাঁও। কিমান মানুহ, বাৰে বাৰে কৈছোঁ, বাৰে বাৰে এটা কথাকে কৈ থকাৰ কাৰণে বহুত চৰি। আৰু চাই লওক, কনিষ্ক কেনেকুৱা? তলত যাইছোঁ। আৰু চাওক কেনেকুৱা পানী, পানী চাওক, পানী, ৱাও, নেচাৰ পূৰা ক্লাউডিতে। পূৰা একদম
ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব আৰু ভিডিঅ'টো শেষ নকৰোঁ বৰ্তমান যাবলৈ লৈছোঁ আৰু যাওঁ এতিয়া ঘৰত বহুত ভাল লাগিছে পূৰা গা পা ধোৱা হৈ গ'ল আৰু এইফালে পূৰা মানুহ এতিয়া আছে আৰু পূৰা আৰু এটামান বুজিলে তো এতিয়া যাবলৈ লৈছোঁ পূৰা একদম এয়া হ'ল দাৰাগাঁও সুন্দৰ বহুত ভাল লাগিল আহি যাবলৈ লৈ বহুত ভাল লাগিল আহি চ' বাই বাই দাৰাগাঁও চ' এতিয়া আমি ঘৰলৈ যাওঁ বহুত ভাল লাগিল গাইছ পূৰা একদম ওপৰত উঠি গৈছোঁ বাপৰে বাপ অ' ভাই পূৰা উঠিছোঁ এনেকৈ বাই বাই দাৰাগাঁও চাহ হৈছে কিন্তু ধুনীয়া একদম গ্ৰীণেই আৰু একদম বতৰ কলা কৰিছে চ' এতিয়া যাওঁ বহুত ভাল লাগিল ইয়াত আহি বাগিচাৰ পৰা আহিলোঁ ফটো উঠিলোঁ আৰু কিবা এটা ভাল লাগিল গতিকে ৰখি দিলোঁ গতিকে এতিয়া ঘৰলৈ যাই আছোঁ চ' ভাতটো খাই লওঁ ভাতটো খোৱাই নাই বহুত ভোক লাগিছে আৰু কি কৰোঁ নাজানো দাৰাগাঁৱৰ মানে বহুত ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'লৈ লগ পাম টিল দেন টাটা বাই বাই